হেল্ল' এভৰিৱান, আজি আকৌ এখন বিয়া খাবলৈ মোৰ বিয়াৰ জোৰোণত পিন্ধা কাপোৰযোৰ পিন্ধিবলৈ উলিয়াই লৈছোঁ। এই কাপোৰযোৰ মোৰ বৰ মৰমৰ আৰু এই কাপোৰযোৰ মোৰ বিয়াৰ সময়ত মই নগাঁৱৰ পৰা লৈছিলোঁ। কাপোৰযোৰ দেখিবলৈ বৰ ধুনীয়া আৰু কালাৰটো ইমান ধুনীয়া, ৰাতি পিন্ধিলে বৰ ডেজলিং মাৰে। এতিয়া যিহেতু বিয়াৰ ছিজন, এইখিনি সময়তে বিয়াত দিয়া কাপোৰবোৰ উলিওৱা হয় আলমাৰীৰ পৰা পিন্ধিবলৈ বুলি, নহ'লে বিয়াত দিয়া কাপোৰবোৰ আলমাৰীৰ ভিতৰতে মাহ কি মাহ সোমাই থাকে। এইখিনি সময়ত বতৰটোও ভাল হয় বিয়াবোৰ খাবলৈ, নহ'লে অত্যাধিক গৰমত বিয়া খাবলৈ গ'লে কাপোৰবোৰো বেয়া হয় আৰু বিয়াখন খায়ো শান্তি নালাগে। বিয়া খাবলৈ গ'লে সদায় ধুনীয়াকৈ ওলাই গ'লেহে ভাল লাগে, সেইকাৰণে ঠিকছে গালত ব্লাছ লগাই অলপ ৰঙা ৰঙা কৰি লৈছোঁ। পিছে য'তেই নাযাওঁ মানুহজনৰ কেমেৰামেনৰ ডিউটিটো পৰেই। মোৰ ফটো ভিডিঅ'জবোৰ তেওঁৱে তুলি দিয়ে। যেতিয়ালৈকে মোৰ মন পচন্দ নহয় তেতিয়ালৈকে তেওঁৰ ডিউটি খতমে নহয়। এইটো মাহত 3খনমান বিয়া খোৱাই হ'ল। ভালেই হ'ল, বিয়াবোৰৰ নামত মোৰ আলমাৰীৰ পৰা বিয়া দিয়া কাপোৰবোৰতো ওলাব পাৰিছে।